আপোনালোকে বাৰু কলডিলৰ এই ৰেচিপিটো ট্ৰাই কৰিছেনে? যদি নাই কৰা এবাৰ কৰি চাব। প্ৰথমতে কলডিলখিনি সৰু সৰুকৈ কাটি নিমখ দি অলপ মঠি থৈছিলোঁ। তাৰপিছতে যেনেদৰে চিকেন বনাই আদা নহৰু পিঁয়াজ দিম আৰু অলপমান মছলা ব্যৱহাৰ কৰিছোঁ মই। সেইখিনি ভালদৰে ভাজি ল'ব। সেইখিনি ভাজি হোৱাৰ পিছত অলপমান আলু দি দিব যদি আপোনালোকে ভাল পায়। এতিয়া মঠি থোৱা কলডিলখিনি ভালদৰে ধুই অলপমান ভাজি ল'ব। তাৰপিছতে মই অলপমান দালি দি দিছোঁ। দালিখিনিও অলপমান ভাজি হোৱাৰ পিছত ইয়াতে পানী দি দিব। পানী দিয়াৰ পিছত 15 মিনিটমান ভালদৰে সিজিব দিব আৰু এয়া আমাৰ ৰেচিপি তৈয়াৰ হৈ গ'ল। আপোনালোকৰো যদি ৰেচিপিটো ভাল লাগে তেনে এবাৰ ট্ৰাই কৰি চাব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।